নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো বহুতে ভাল খবৰ, স্বাস্থ্য বিভাগত পুনৰ পদ মুকলি। তো 30টাকৈ পদ খালী হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ, আৰু কোৱালিফিকেশ্যন আপোনালোকে 8 পাছ হ'লে হ'ব। তো ভিডিঅ'টোত সকলোখিনি আলোচনা কৰিম, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এইখন হৈছে ফুল এডভাৰটাইজ। তো এই পদসমূহ মুকলি কৰিছে ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি হোজাইৰ ফালৰ পৰা। তো ইয়াতে আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ান আৰু হাউচকিপিং ষ্টাফৰ পদ মুকলি কৰিছে। তো লেবৰেটৰী টেকনিচিয়ানৰ 10টাকৈ পদ মুকলি কৰিছে, আৰু দৰমহা ৰাখিছে 15,000 ফিক্স দৰমহা, আৰু বয়সৰ সময়সীমা 20 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'লে আপোনালোকে হ'ব। আৰু কোৱালিফিকেশ্যন আপোনালোকৰ DMLT নাইবা BMLT ৰিকগনাইজ ইনষ্টিটিউট, আপোনালোকৰ ৰেজিষ্টাৰ আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা হ'ব লাগিব। আৰু হাউচকিপিং ষ্টাফৰ আপোনালোকৰ পদ মুকলি কৰিছে 20টা। তো মেলৰ ক্ষেত্ৰত 15টা আৰু ফিমেলৰ ক্ষেত্ৰত 5টা, টোটেল 20টা পদ মুকলি কৰিছে। আৰু দৰমহা ৰাখিছে পাৰ ডে 250 টকাকৈ। তাৰপিছত আপোনালোকৰ বয়সৰ সময়সীমা বিচাৰিছে 20 বছৰৰ পৰা 50 বছৰ বয়সৰ ভিতৰত হ'লে হ'ব, আৰু কোৱালিফিকেশ্যন 8 পাছ হ'লে হ'ব। আৰু এই পদকেইটাত আপোনালোকে কোনো ধৰণৰ আবেদন কৰিব নালাগে। তো ইয়াতে ডাইৰেক্টলি আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব 19 জানুৱাৰী 2022। তো ইয়াতে আপোনালোকে লগত কিছুমান ডকুমেণ্ট নিব লাগিব। তো CV, তাৰপিছত অৰিজিনেল মাৰ্কশ্বিট, চাৰ্টিফিকেট, ভোটাৰ ID কাৰ্ড, লগতে আপোনালোকৰ 1 ছেট ছেল্ফ এটেষ্টেড ফটোকপি আৰু 1 কপি পাছপৰ্ট চাইজ ফটো। তো এইখিনি আপোনালোকে নিব লাগিব। তো ইয়াতে এড্ৰেছটো দি দিছে কনফাৰেন্স হল DC অফিচ শংকৰদেৱ নগৰ। তো এই এড্ৰেছটোলৈ আপোনালোকে যাব লাগিব। তো ৰাতিপুৱা 10টা বজাৰ আগত যাই পোৱাকৈ যাব লাগিব। তো ফুল এডভাৰটাইজমেণ্টখন আপোনালোকে ভালদৰে পঢ়ি চাব। তো এইখিনিয়ে আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে। তো আজিলৈ ইমানে। জয় আই অসম।